Ccbtr नि मोन 30 फरायसा आफादफोर लोगोसे Btr सरकारनि गेजेराव दिनै Btr नि सिङाव थानाय गोबां जेंनाफोर थामहिनबा 30 फरायसा आफादफोरनि माखासे जेंनाखौ लानानै कक्राझार बड'फा कमप्लेक्स BTC LA नि कनफारेन्स हलाव सानजौफुनि 11 रिंगासोआव सावरायलायनाया जानानै थाङो। मख'जाथावदि दिनै बे सावरायलायनायखौ Btr नि गाहाय मावफुं सोद्रोमा बिथाङा गावनो मासि लानानै दैदेनदोंमोन। बे सावरायलायनायाव Ccbtr नि मोन 30 फरायसा आफादफोरा गाव-गावनि जेंनाखौ गुवारै फोरमायलायो आरो बे सावरायलायनायावनो Btr नि गाहाय मावफुं सोद्रोमाजों लोगोसे माखासे MCLA फोराबो बाहागो लादोंमोन। सोलोर 30টাকৈ বিভিন্ন জনগোষ্ঠীক নেতৃত্ব দিয়া ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ লগত Btr গভৰ্ণমেণ্টৰ আজি আলোচনা হৈছে। এই আলোচনাত আমাৰ Btr গভৰ্ণমেণ্টৰ বহুখিনি আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু সেক্ৰেটাৰী সকল উপস্থিত আছিলে। নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় 30টা সংগঠন একেলগে আজি ইয়াত উপস্থিত হৈছে আৰু সেই জনগোষ্ঠীবোৰৰ বিভিন্ন সমস্যা কিছুমানৰ ভূমি সমস্যা সাৰ্টিফিকেটৰ সমস্যা আৰু তেনেকৈ বিভিন্ন সমস্যাক লৈ পেলাই ইয়াত আলোচনা কৰা হৈছে আৰু Btr গভৰ্ণমেণ্টৰ ওপৰত জনগোষ্ঠীবিলাকৰ যিবিলাক এক্সপেক্টেশ্যন সেইবিলাক কেনেকৈ পূৰণ কৰিব পৰা যায় ইয়াৰ ওপৰত আলোচনা হৈছে আৰু খুব ভাল এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে, পজিটিভ এটা ডিছকাশ্যন হৈছে। অনাগত দিনত বড়োলেণ্ড অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি একেলগে আগবাঢ়ি যাব। সকলো কমিউনিটিক সেই কমিউনিটিটোৰ এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বড়োলেণ্ড গভৰ্ণমেণ্টৰ যি দায়িত্ব আছে সেই দায়িত্বটো আমি পালন কৰি যাম আৰু একেলগে মিলি সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিম। এই কথাবিলাক আলোচনা হৈছে। মই আশা কৰোঁ যে ইয়াৰ পিছত আমাৰ বিভিন্ন কমিউনিটি ইস্যুবিলাক লাহে লাহেকৈ সলভ কৰা হ'ব আৰু সকলো জনগোষ্ঠী বড়োলেণ্ড অঞ্চলত এটা ভাল এটা পৰিৱেশত নিৰাপত্তা শান্তি আৰু সকলো ভাল এটা পৰিৱেশত সকলো জীয়াই থাকিব পাৰিব। আজি আমাৰ Btr অঞ্চলত থকা বিভিন্ন ছাত্ৰ সংগঠন সামাজিক সংগঠন কোঅৰ্ডিনেশ্যন কমিটি ফৰ Btr অৰ্গেনাইজেশ্যনছৰ কনভেনৰ অৰ্গেনাইজেশ্যন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা আমি সহযোগ কৰি আজি Btr গভৰ্ণমেণ্টৰ লগত আলোচনা হৈ গৈছে। তাৰে বহুতখিনি ইস্যু আগতীয়াকৈ আমাৰ যিখিনি Ccbtr অৰ্গেনাইজেশ্যনে সিদ্ধান্ত লোৱা হৈছিলে তাৰ বিষয়ে আজি এটাকৈ সিদ্ধান্ত কৰাৰ কাৰণে Btr চৰকাৰে আজি সহযোগ কৰিছে আৰু আজি কিছুমান সমস্যা সুকীয়াভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধানৰ কাৰণে তাত 5জনীয়া এটা কমিটিও গঠন কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু নিজৰ যি সুকীয়া ইস্যু থাকিব তাৰ বাবে চৰকাৰী অফিচাৰৰ লগত বা এজন গভৰ্ণমেণ্ট ৰিপ্ৰেজেণ্টেটিভৰ লগত লাইচেনিং কৰাৰ কাৰণে অফিচিয়েল ইস্যুজবিলাক তাত দাঙি ধৰিবৰ কাৰণে আজি ইয়াত এটা কমিটিও গঠন কৰা হৈছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা কনভেনৰ অৰ্গেনাইজেশ্যন হিচাপে আমিও আশাবাদী যে অনাগত দিনত বিভিন্ন অৰ্থনৈতিক আৰু আমাৰ যি শিক্ষা দীক্ষাৰ লগত যিমান জড়িত থকা সমস্যা বিভিন্ন জাতিৰ লগত আৰু বিভিন্ন সৰু আমাৰ যি জাতি জীয়াই থকাৰ আমাৰ যি প্ৰচেষ্টা Btr অঞ্চলত আৰু শান্তি পৰিৱেশ গঢ়ি তোলাৰ কাৰণে এই যে Ccbtr আমাৰ সংগঠনবিলাকে সহযোগ কৰিছে। তো ইয়াৰ কাৰণে আমাৰ অনাগত দিনত বিভিন্ন চৰকাৰী পক্ষৰ পৰাই সমস্যা সমাধানৰ এটা সূত্ৰ হ'ব যে য'ত আমাৰ এই Btr অঞ্চলটো সদায় এটা শান্তি পৰিৱেশ আমি গঢ়ি তোলাৰ কাৰণে এটা পৰিৱেশ আমি পাম। লগতে আমি সামাজিক সংগঠন হিচাপে সমাজত যিমানখিনি সমাজত শান্তি পৰিৱেশ লৈ যোৱাৰ কাৰণে আমাৰ প্ৰচেষ্টা এইটো সদায় থাকিব আৰু আমাৰ গোটেই Ccbtr মেম্বাৰ অৰ্গেনাইজেশ্যনে আমাক সদায় সহযোগ কৰে যে অনাগত দিনত সকলোৱে আমি একেলগে পিচ এণ্ড হাৰমনিৰ কাৰণে আমি কাম কৰিম আৰু এই এটা উদ্দেশ্য য'ত বৃহৎ মানে Btr অঞ্চলত আজি Btr চুক্তিৰ পাছত এনেকুৱা এটা পৰিৱেশ আমাৰ ইয়াত গঠন হৈছে য'ত সবে শান্তি বিচাৰে, শান্তিৰে আমি জীয়াই থাকিব বিচাৰে। তো ইয়াৰ কাৰণে আগতো দিনত মানে জীয়াই থকাৰ কাৰণে যাতে সকলো ৰাইজে এইটো মানে এটা পৰিৱেশ পায়, কিয়নো বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এতিয়া কাজিয়া লিপ্ত হৈছিলে, কিন্তু আজি সমাধানৰ ক্ষেত্ৰত আজি চৰকাৰে আমাক ৰেছপন্স দিছে। তো ইয়াৰ কাৰণে কিছুমান এতিয়াও ৰিলিফত আছে, কিছুমান আমাৰ স্কুল নাই, কিছুমান জাগাত আমাৰ ৰাস্তা নাই, সেইবিলাকো আমাৰ ইয়াতে আজি আলোচনা হৈছে। ইয়াৰ কাৰণে চৰকাৰে অতি সোনকালে মানে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ কাৰণে আমি আজি
বিটিআৰ গভৰ্ণমেণ্টক আমি ধন্যবাদ কৰিছোঁ যে Ccbtr অৰ্গেনাইজেশ্যনক ইয়াত মাতি পেলাই সেইখিনি স্কোপ দিয়াৰ কাৰণে আৰু সমাধানৰ সূত্ৰ ওলোৱাৰ কাৰণে আমি সুখী। থেংক ইউ। ঘটনাটো বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা ভাষা কলা কৃষ্টি সাহিত্য বিভিন্ন জাতি জনগোষ্ঠীৰ এইবোৰ সমস্যাক লৈ পেলাই আলাপ আলোচনা কৰা গ'ল আৰু ইয়াত BTCৰ মুৰব্বী চিফ ডাঙৰীয়াই খুব গঠনমূলক এটা প্ৰতিশ্ৰুতি দিছে আৰু আমি খুব আশাবাদী যে BTRত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা অতি শীঘ্ৰে মানে কৰ্মান্তে সমাধান হ'ব বুলি আমি বিশ্বাসী। লগতে আন যিমান দল সংগঠন আছিলে সকলৰ লগত আমাৰ BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এটা মিটিং হ'ল। ইয়াত সব সংগঠনৰ নিজৰ নিজৰ সমস্যাবিলাকৰ লগত আলোচনা হৈছে আৰু বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজৰ যিবিলাক সমস্যা আছিলে সেইবিলাকলৈ এটা পজিটিভলি আলোচনা হৈছে আৰু আমি আশা কৰোঁ আগন্তুক দিনত অতি সোনকালে কামবিলাক হৈ থাকিব বুলি আমি আশাবাদী এইখিনি আছিল। লগত আজি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হ'ল। BTC গভৰ্ণমেণ্টে আজি আমাক আমন্ত্ৰণ জনাইছিলে আৰু বিশেষকৈ BTC অঞ্চলত সংখ্যালঘু ৰাইজৰ যিখিনি আৰ্থ সামাজিক সমস্যা আছে, লেণ্ডৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা, স্কুল কলেজৰ সমস্যা আছে, এই সকলো সমস্যাৰ কথা আমি আলোচনা কৰিলোঁ আৰু BTC প্ৰশাসনৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে BTC উন্নয়নৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত সংখ্যালঘুসকলৰ যিখিনি সমস্যা আছে সেইখিনি তেওঁ সমাধান কৰি দিব আৰু একেলগে সকলোকে খোজ মিলাই BTC অঞ্চলৰ সকলো ৰাইজক একেলগে একত্ৰিতভাৱে BTCখন আগবঢ়াই লৈ যাব। গতিকে আমি আশাবাদী, আজিৰ সভাখনত আমি ভাল এটা দিশ দেখিছোঁ। গতিকে আমি আশাবাদী যে BTC অঞ্চলত বসবাস কৰা সংখ্যালঘু ৰাইজে এইবাৰ ন্যায় নিৰাপত্তা আৰু উন্নয়ন পাব। সামাজিক ক্ষেত্ৰতো আজি আমি যদি Ccbtr টিমত আছোঁ, আমি বিচাৰিছোঁ সমাজখন BTC অঞ্চল এটা স্পৰ্শৰ অঞ্চল। গতিকে আমি এইকাৰণে Ccbtr সোমাইছোঁ, আমাক শান্তি লাগে, প্ৰগতি লাগে আৰু সমন্বয় লাগে। শান্তি প্ৰগতি আৰু সমন্বয়েহে এখন অঞ্চল আগুৱাই লৈ যাব পাৰে। গতিকে আমি ভাবোঁ যে BTC চৰকাৰখনে শান্তি সমন্বয় প্ৰগতি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীক একেলগে খোজ মিলাই আগুৱাই লৈ যাব। बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। किरण एन्टारप्राइज, जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा य'दा ट्राक आरो ई-रिक्शा, लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला, अन्थाइ, सिमेन्ट, इटा। बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा य'दा ट्राक, ई-रिक्शा आरो बाला, अन्थाइ, सिमेन्ट, इटाफोरखौ गोरलैयैनो मोननो हागोन। गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।